जायनि सरकार सालायनाय समाव गुलि बारुदनि सोदोबजों सरकार सालायदोंमोन सोरनि सरकार सालायनाय समाव खौरांगिरिफोरनि सायावबो गुलि गावनाय जादोंमोन बे बाथ्राखौ बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा सालबारियाव सानबानि हाबाफारिजों खुंफुंजादों 15 बोसोरारि गेदेरसिन एकादशी फोरबो बे हाबाफारियाव बाहागो लादों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा जायनि सरकार सालायनाय समाव गुलि बारुदनि सोदोबजों सरकार सालायदोंमोन खौरांगिरिफोरनि सायावबो गुलि गावनाय जादोंमोन आरो प्रफेसार खौरांगिरिफोरखौ बुथारनाय बायदि जाथाया जादोंमोन बैफोर जाथाया हाग्रामा महिलारि सरकार सालायनायावनो जादोंमोन जाखिनि बिटिसिआव बायदि हारि हारिसाफोरनि गेजेराव दावराव दावसि जादोंमोन बेफोर गासिबो बिपिएफनि समावनो जादोंमोन नाथाय बाथ्राफोरखौ रायखांनानै लाब गैला दिनै बिपिएफनि मडेलजों सरकार सालायजाला एबसु स्टाइलाव सालाया सोरबा हाग्रामा महिलारि रिहन दैमारि बिपिएफ लिडारफोरनि बाथ्राजों आं सरकार सालाया दिनै गोजोन आरो खौसेथिनि गेजेरजों सरकार सालायबाय थानायखाय बिपिएफनि मावथिफोरा उन्दुनो हायाखै बेफोर बाथ्राफोरखौ बुंदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बरपेटा रडनिफ्राय अजय बसुमतारीनि खौरां পাইছে আগতো গণতন্ত্র কোনে হত্যা কৰিছিল বন্দুক বাৰুদ মাৰি কোন সময়ত হৈ আছিল আমাৰ সময়তো হোৱা নাই সাংবাদিককো গুলি মাৰা হৈছিল কোকৰাঝাৰত কোন সময়ত হৈছিল তেতিয়া কাৰ চৰকাৰ আছিল ইউপিপিএল তো তেতিয়া জন্মই হোৱা নাছিল কাৰ সময়ত কোকৰাঝাৰত সাংবাদিক গুলি মাৰিলে কাৰ সময়ত বহুত মানুহ মাষ্টৰ প্ৰফেছাৰবিলাকক হত্যা কৰা হ'ল এইবিলাক আৰু কৈ লাভ নাই আজিৰ সময়ত আমি শান্তি বিচাৰোঁ উন্নয়ন বিচাৰোঁ আৰু আজি বিপিএফৰ কোনো মৰেল ৰাইট নাই ইউপিপিএলৰ ওপৰত এলিগেশ্যন কৰাৰ কাৰণে যিটো দুৰ্নীতি হৈছে যিটো মানে জাতি জনগোষ্ঠীৰ মাজত যিবিলাক সংঘাত হৈছে প্ৰত্যেকটো সমস্যা তেখেতসকলৰ সময়ত হৈছে আৰু এতিয়া আমাৰ শান্তি এটা পৰিৱেশত সকলো জাতি জনগোষ্ঠী মিলি ভালকৈ চলি থকাৰ কাৰণে বিপিএফৰ মানুহবিলাকে টোপনি অহা নাই আৰু সেইকাৰণে আবুল তাবুল বকি আছে সেইটো আমি কাণ দিব নালাগে আমাক ভাল শিক্ষা লাগে আমাক সংস্থাপন লাগে আমাৰ খেতিয়কসকলক ভাল এটা খেতি কৰাৰ কাৰণে আমি সহায় কৰিব লাগে এইবিলাক আঁচনি আমি লৈ আছোঁ আৰু এতিয়া আমি টিচাৰসকলক ইতিমধ্যে এপইণ্টমেণ্ট দিলোঁ 99ৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ আৰু তাত মই কৈছোঁ কি আঠানা পইচাও আগৰ চৰকাৰৰ দিনত তেখেতসকলৰ পৰা হাজাৰ টকা ঘুচ লৈ থৈ গ'ল আমি জানো প্ৰুফ দিব লাগিলে নাম সহ দিব পাৰোঁ আমি কিন্তু আমি দিবলৈ বিচৰা নাই কিন্তু আমাৰ চৰকাৰত আমি কৈছোঁ যে 99ৰ শিক্ষকসকলক আঠানাও পইচা দিব নালাগে কোনোবা যদি আঠানাও পইচা দিয়ে তাক চাকৰি নিদিওঁ বুলি কৈছোঁ মই গতিকে আমি এটা নিকা চৰকাৰ এটা চলাবলৈ লৈছোঁ ছুপাৰ 50 এনাউন্স কৰিছোঁ 17 বছৰ চৰকাৰ চলালে তেখেতসকলে কি কৰিলে এতিয়া এই বছৰৰ পৰা আমি 50 জন ল'ৰা ছোৱালী দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক IITত পঢ়াৰ কাৰণে এণ্ট্ৰেন্সত প্ৰিপেয়াৰ কৰাৰ কাৰণে ফ্ৰী তেখেতসকলক 11 মাহ আমি ৰাইগড়াছ ট্ৰেইনিং দিবলৈ কোচিং দিবলৈ বিচাৰিছোঁ এই বছৰতে আমি 50 জন ল'ৰা ছোৱালীক ফ্ৰী মেডিকেল এডমিশ্যনৰ কাৰণে কোচিং কৰিবৰ কাৰণে ফ্ৰী আমি গভৰ্ণমেণ্টৰ পৰা সহায় কৰিবলৈ গৈ আছোঁ আৰু 50 জন ল'ৰা ছোৱালী যিসকলে IAS IPS হ'বলৈ বিচাৰে ACS বিষয়া হ'বলৈ বিচাৰে তেখেতসকলক অহা জুন মাহৰ পিছত আমি এনাদাৰ এটা কোচিং চেণ্টাৰ খুলিম য'ত নেকি তেখেতসকলে ডাইৰেক্ট কোচিং মানে ল'ব পাৰিব কোকৰাঝাৰত আমি ইতিমধ্যে IITৰ কাৰণে NITৰ কাৰণে ঠিক কৰিছোঁ আৰু চিৰাঙত আমি ইতিমধ্যে মেডিকেলৰ কাৰণে ঠিক কৰিব বিচাৰিছোঁ আৰু ওদালগুৰিত আমি চিভিল ছাৰ্ভিচৰ কাৰণে কোচিং চেণ্টাৰটো আমি কৰিবলৈ বিচাৰিছোঁ নিজেই সি জন্ম দিছে কাৰণে আদৰণি জনাবলৈ বিচাৰিছে কি কাম কৰিব সেই ছাত্ৰ সংগঠনটো জন্ম দি পেলাই তেখেতসকলে কৈছে আজি যে আন্দোলন কৰিব বড়োলেণ্ড বিচাৰিব 15 বছৰে তেখেতসকলে যেতিয়া আলোচনা চলি আছিলে NDBৰ যেতিয়া আলোচনা চলি আছিলে এপছুৰ সেই সময়ত বিৰোধিতা কৰিলে সেই সময়ত ক'লে যে কিয় ৰাজপথত যাব লাগে কিয় আন্দোলন কৰিব লাগে সমাজৰ কাম কৰিব লাগে আৰু এতিয়া তেখেতসকলে ৰাজপথলৈ আহিব বিচাৰিছে তো ইয়াতে বুজি পায় যে আজি 17 বছৰত ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিলে এতিয়া পৰিৱেশটো নষ্ট কৰিব বিচাৰিছে আৰু সেইবিলাকত কোনো ভুল নাযায় মানুহে সব গম পায় এনেকা নতুন ছাত্ৰ সংগঠনত তাত কোন ইঞ্জিনিয়াৰ আছে তাত কোন মানে ডিজাইনাৰ আছে এইবিলাক সব বুজি পায় আৰু সেইবিলাক কাম কৰিব পৰা মানুহ নহয় অতি শীঘ্ৰে হ'ব অতি শীঘ্ৰে মই হাগ্ৰামাৰ ষ্টাইলতো চৰকাৰ চলোৱা নাই অন্তত হাগ্ৰামাৰ সময়ত মানে বিষয়াবিলাকক বোলে দৰ্জাৰ ভিতৰত লৈ যাই পিটিছিলে দৰ্জা মাৰি পেলাই বিভিন্ন কথাবিলাক আমি শুনি আছোঁ এই সময়ত কি হৈছে কি হোৱা নাই এপছুৰ ষ্টাইলতে চলক বা কিবা ষ্টাইলতে চলক কিন্তু হাগ্ৰামাৰ ষ্টাইলত মই চৰকাৰ নচলাওঁ এইটো সঁচা মই দাদাগিৰি কৰিব নোৱাৰোঁ কাকো দাবী ধমকি দিব নোৱাৰোঁ আৰু মানুহক প্ৰেছাৰত ৰাখি মই কেতিয়াও ৰাজনীতি নকৰোঁ
স্যার তেওঁলোকে যি বিটিসি মানে একদে মানে পাতিলে তাতে তেওঁলোকে যে অসন্তুষ্টি মানে জনাইছে যে চৰকাৰীভাৱে পালন নকৰাৰ কাৰণে আৰু তাতে আপোনালোকেও বুজি পায় মানে মোক কি কাৰণত আক্ৰমণ কৰিছে ইমান দিন আপোনালোকে সাংবাদিকতা কৰিলে যি সময়ত মই এফচু প্ৰেছিডেণ্ট আছিলোঁ তেতিয়া জানো মোক আক্ৰমণ কৰা নাছিলে চ' তেখেতসকলৰ BPFৰ এটাই মানে টাৰ্গেট আছে তেখেতসকলে মোক লৈ টোপনি নাযায় মই আগতে ছাত্ৰ সংগঠনত থকাটো টোপনি যোৱা নাছিলে আৰু এতিয়া পলিটিক্সত আহিলোঁ আৰু বেছি টোপনি নোহোৱা হৈছে মোৰ লক্ষ্যটো কিন্তু BPF নহয় আপোনালোকক মই স্পষ্ট কৈছোঁ মোৰ লক্ষ্যটো না হাগ্ৰামা না BPF না ৰিহন না XYZ মোৰ লক্ষ্যটো হৈছে বড়োলেণ্ডৰ অহা 4 বছৰৰ ভিতৰত 35 লাখ জনসাধাৰণক ভাল এটা পৰিৱেশত লৈ যাব লাগে শিক্ষা দীক্ষা নিৰাপত্তা মাটি বাৰীৰ সমস্যা আমাৰ খিলঞ্জীয়াসকলৰ প্ৰত্যেকটো সমস্যা সমাধান কৰি ভাৰ BTR এটা ৰাইজক উচৰ্গা কৰি দিব লাগে সেইটোৱে মোৰ লক্ষ্য মিউনিচিপালিটি ইলেকশ্যন এইটো BTRৰ ভিতৰত নহয় এইটো বাহিৰত হয় তো য'ত আমি সহায় কৰিব পাৰোঁ আমি BJPক আমি সহায় কৰিম কাৰণ আমি এটা এলায়েন্স গভৰ্ণমেণ্ট আমাৰ চলি আছে সেইকাৰণে য'ত আমি সহায় কৰিব পাৰোঁ তাত সহায় কৰিম আৰু বিধানসভা সমষ্টি যিটো ইলেকশ্যন হ'বলৈ গৈ আছে বাই ইলেকশ্যন তাত একো অসুবিধা নহয় আগতকৈ বহুত বিপুল ভোটত তাতে বিজয় হ'ব সেইটো আমি নিশ্চিত উপনিৰ্বাচন বিটিসি যিটো উপনিৰ্বাচন খালী হৈছে তাত নোহোৱাৰ কাৰণে নাই এতিয়া ৰিহন দৈমাৰীৰ একো কাম নাই তেখেতে এইবিলাকে কৈ থাকিব আইনৰ দ্বাৰস্থ কিবা কিবি আচল কথাটো হৈছে তাত উন্নয়ন লাগে এতিয়া এই অঞ্চলৰ উন্নয়নৰ কাম কাজবিলাক মই নিজে চাই আছোঁ আৰু বহুখিনি কাম হৈছে এতিয়া ককলাবাৰী সমষ্টিত প্ৰায় 9টাকৈ ৰাস্তা দলং আগৰ চৰকাৰে অৰ্ডাৰ দি যোৱা কণ্ট্ৰেক্টৰবিলাক কাম কৰা নাছিলে আৰু তেখেতসকলক 2-3 বাৰ আমি অনুৰোধ কৰিছোঁ কাম কৰিবৰ কাৰণে নকৰাৰ কাৰণে কেইদিনমান আগত চব কেনচেল কৰি দিয়া হৈছে আৰু সেই কামখিনি নতুনকৈ অতি শীঘ্ৰে টেণ্ডাৰ হ'ব আৰু সেই ৰাস্তা পদূলিৰ কামখিনি আৰম্ভ হ'ব ইয়াৰ লগে লগে ককলাবাৰীত এখন কলেজ হ'বলৈ গৈ আছে ইয়াত ITI এখন হ'বলৈ গৈ আছে ৰাবাঙৰ ফালে এটা ব্লক অফিচ হ'বলৈ গৈ আছে এই উন্নয়নৰ কামবিলাক কোনো স্থবিৰ হোৱা নাই এইটো পূৰা তীব্ৰ গতিত গৈ আছে গতিকে তেখেতসকলে জাষ্ট এটা এলিগেশ্যনৰ নামত এলিগেশ্যন আনিছে তেখেতসকলে আগৰ চৰকাৰৰ সময়ত কাম কাজ কৰা প্লেনিংবিলাক প্ৰপাৰলি ল'ব নোৱাৰাৰ কাৰণে আজি বহুত লাজ পাইছে সেইকাৰণে বহুত কথা তেখেতসকলে আবুল তাবুল বকি আছে কিন্তু আমাৰ ফ'কাছটো হৈছে BJP UPPL ইয়াত যিটো চৰকাৰ চলি আছে BTR অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম আৰু সেইটো কমপ্লিট এটা ফ'কাছ এটা দৃষ্টিৰে এটা আমি কাম কৰাৰ কাৰণে আগবাঢ়ি আছোঁ আমাৰ ৰাইজে এই সন্ন্যাসী মন্দিৰ বহুত বছৰৰ পৰা উৎসৱ পালন কৰি আহিছে পূজা কৰি আহিছে তো এই বছৰ মোক ইয়াত স্পেচিয়েলি দৰ্শন কৰিবলৈ সুযোগ দিয়াৰ কাৰণে মই স্থানীয় ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু মই প্ৰাৰ্থনা কৰিছোঁ আমাৰ যিটো সকলো ৰাইজৰ বিশ্বাস এই বিশ্বাসটো নিশ্চয় ঈশ্বৰে শুনিব আৰু এই অঞ্চলত শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ এটা পৰিৱেশ সদায় অটুট থাকিব মই সেইটো কামনা কৰিছোঁ